Saraighat ব্ৰিজ দেখাম গুৱাহাটীত আৰু আজি নতুন ভিডিঅ' বনাবলৈ আহিছোঁ। এয়া হৈছে Saraighat ব্ৰিজ আৰু আজি আমি Saraighat ব্ৰিজ দেখাম। এয়া Saraighat ব্ৰিজৰ নতুন যিখন ব্ৰিজ নিৰ্মাণ কৰিছে, সেই নিৰ্মাণ কৰা ব্ৰিজৰ আমি ওপৰতে আছোঁ আৰু এয়া হৈছে নতুন ব্ৰিজৰ সৌন্দৰ্য আৰু আজি দেখাব বিচাৰিম, কাৰণ ব্ৰিজৰ ওপৰত কোনো ধৰণৰ কেমেৰা তথা ভিডিঅ' কৰা এলাউড নাই। তথাপিও আমি নতুনকৈ আহিছোঁ, তথাপিও মানে কি ক'ম আৰু ব্ৰিজৰ কাষেদি গৈ আছোঁ। বহুত ভয় লাগিছে, কাৰণ ইয়াত ভিডিঅ' কৰা কোনো এলাউড নাই আৰু তাৰ মাজতে আমি লকডাউনৰ মাজত আহিছোঁ ভিডিঅ' কৰিবলৈ ইমান দূৰৰ পৰা বঙাইগাঁৱৰ পৰা। আৰু সকলোৱে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু লগতে ভিডিঅ'টো শেষলৈ সকলোৱে চায় আৰু লাইক কমেণ্ট শ্বেয়াৰ সকলোৱে কৰিব। আৰু আজি দেখাব বিচাৰিছোঁ মোৰ চেনেলৰ জৰিয়তে নতুন ব্ৰিজ Saraighat ব্ৰিজ। চ' ফ্ৰেণ্ড, আমি এতিয়া Saraighat ব্ৰিজত উঠিলোঁ। গাড়ীৰ ভিৰৰ কাৰণে আমি পাৰ হ'ব পৰা নাছিলোঁ। এয়া Saraighat ব্ৰিজ, নতুন ব্ৰিজখন আৰু Saraighat ব্ৰিজত আমি উঠিছোঁ। এতিয়া এয়া Saraighat ব্ৰিজৰ সৌন্দৰ্য আৰু Saraighat ব্ৰিজৰ ইয়াৰ কাষৰ যিবোৰ মানুহ বসবাস কৰি আছে আৰ্মিৰ কেম্প, যিটো আৰ্মি কেম্প আছে জালুকবাৰী, এয়া আৰ্মি চিলা মই তোৰ আকাশৰে উৰি উৰি ফুৰো মই ডাৱৰে পোহৰে। চিলা মই তোৰ আকাশৰে ঘূৰি ঘূৰি ফুৰো মই মনৰ আশে পাশে। চিলনিৰ জাকুৰে ময়ো তাকে খেদি যাওঁ, সূতা কাটি গ'লেও তোৰেই ঘৰ পাওঁ। চিলা মই তোৰ আকাশৰে উৰি উৰি ফুৰো মই ডাৱৰে পোহৰে। চিলা মই